নমস্কাৰ সকলোকে স্বাগতম আজিৰ পাঠ্যক্ৰমত প্ৰশ্নলৈ আহিছো নিৰুপমা বৰগোহাঞিৰ দ্বাৰা ৰচিত ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ উপন্যাসখনত নদীকেন্দ্ৰিক সমাজ জীৱনৰ চিত্ৰণ কেনেদৰে ঘটিছে আলোচনা কৰক এতিয়া নদীকেন্দ্ৰিক উপন্যাস কাক বোলে মই ইয়াৰ আগৰ ভিডিঅ'টোত মানে পদ্মা নদীৰ মাঝি যিখন উপন্যাসৰ বিষয়ে আলোচনা কৰিছো তাত মই উল্লেখ কৰিছো তাৰ পৰা অকন শুনি লব এতিয়া মই ক'ব বিচাৰিছো নৈৰ হৈতে নৈপৰীয়া মানুহৰ সম্পৰ্কৰ যি ছবি সেই ছবিখন নিখুঁতভাৱে অংকন কৰিছে আমাৰ নিৰুপমা বৰগোহাঞি বাইদেৱে তেওঁ উপন্যাসখনত সেই যে পগলাদিয়া নৈ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ মানে দুয়োপাৰে দুখন গাঁও আছিলে সেই গাঁও দুইখনৰ মানুহৰ জনগাঁথনি জনবিশ্বাস আচৰণ প্ৰাকৃতিক সৌন্দৰ্য বা মানুহৰ প্ৰেম প্ৰণয় মানুহৰ প্ৰয়োজন সকলোবিলাক তেওঁ নিজা কথন শৈলীৰে ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে সেয়ে এই উপন্যাসখনক নদীকেন্দ্ৰিক উপন্যাস হিচাপে আখ্যা দিব পাৰি এতিয়া আমি ক'ব বিচাৰিছো উপন্যাসখনত নদীখনৰ হৈতে কি হৈছে দৈনন্দিন জীৱন জড়িত হৈ আছে বা দৈনন্দিন জীৱনৰ কৰ্মৰাজিসমূহ মানে সেই গাঁৱৰ মানুহখিনি সাঙুৰ খাই থাকিবলগীয়া হৈছে আৰু তাৰ নিখুঁত বৰ্ণনা পোৱা গৈছে কেনেকৈ ধৰক পুখুৰীৰ অভাৱত গাঁৱৰ ল'ৰা ছোৱালীয়ে পগলাদিয়া নৈত গা ধোৱা কাপোৰ ধোৱা খাবৰ বাবে প্ৰয়োজনীয় পানীখিনি পগলাদিয়া নৈৰ পৰা অনা গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ল'ৰা ছোৱালীসকলে আপোন মনে বিচৰণ কৰি ফুৰা যৌৱনপ্ৰাপ্ত যুৱক যুৱতীয়ে মৰম আদান প্ৰদানৰ বাবে উপযুক্ত স্থান হিচাপে প্ৰকৃতিৰ সেই মনোৰম পৰিৱেশক চিনাক্ত কৰি লোৱা এই কথাখিনি তেওঁ যি কৃত্ৰিমতাবিহীনভাৱে অংকন কৰিছে সঁচাকৈ উল্লেখনীয় এতিয়া আমি ক'ব পাৰো যে পগলাদিয়া নৈখন আমি যিহেতু জানো পগলাদিয়া নামেই পগলাদিয়া বহু বানপানীৰ সময়ত বা বাৰিষাৰ সময়ত উত্তাল হৈ উঠে কিন্তু সেই নদীখনে সেই দুইখন গাঁৱৰ জনজীৱনলৈ বিপদ কঢ়িয়াই অনা নাই বা জীৱন যাত্ৰাত ব্যাঘাত ঘটোৱা নাই নদীখনে কাষৰীয়া গাঁও দুখনৰ জনজীৱনত এক গুৰুত্বপূৰ্ণ আসনহে অধিকাৰ কৰি আছে নদীখনৰ সৈতে জনজীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক দেখিবলৈ পোৱা যায় তেওঁলোকৰ মানে নদীখনে কেনেদৰে অৱদান আগবঢ়াইছে তেওঁলোকৰ জীৱন যাত্ৰাত বা সেই নদীখনৰ স্থান সেই গাঁওবাসীৰ মনত অতি উচ্চ এতিয়া উপন্যাসিকে আৰু এটা কথা তেখেতে কৈছে যে সাবিত্ৰীয়ে সমনীয়া ছোৱালীবোৰৰ সৈতে জাকৈ বাবলৈ গৈ নদীখনৰ পাৰত লোকগীত গায় এটা যি মনোৰম পৰিৱেশ উপন্যাসখনত তেওঁ অংকন কৰিছে তাৰ নিখুঁত চিত্ৰ আমি দেখিবলৈ পাওঁ তাৰোপৰি ধৰক পগলাদিয়া নদীৰ পাৰত বালিত বলিন চৌধুৰীয়ে যে দুখাৰী কবিতা লিখিছিল সেই কবিতা দুখাৰী পঢ়ি যে অঞ্জলিৰ মনত প্ৰেমৰ বীজ ৰোপণ হৈছিল তাৰ যি চিত্ৰ অংকন কৰিছে সঁচাকৈয়ে আমাৰ উপন্যাসিক নিৰুপমা বৰগোহাঞি বাইদেউ সফল হৈছে মুঠতে দুইখন গাঁৱৰ মানুহৰ দৈনন্দিন জীৱনৰ আনন্দ বিষাদসমূহ আচাৰ ৰীতিসমূহ আশা আকাংক্ষাসমূহ প্ৰেম প্ৰণয় লোকবিশ্বাস জনবিশ্বাস তাৰপিছত তেওঁলোকৰ মুখৰ যি লোকবচনসমূহ তাৰপিছত বাট পথৰ ব্যৱস্থা এই জীৱন নিৰ্বাহৰ সমস্যাৰ উপৰি সমস্যা তাৰ লগত নাৰী জীৱনৰ যি সমস্যা তেওঁ অংকন কৰিছে নাৰীসকলে ভোগ কৰা যিবিলাক মানে পুৰুষতান্ত্ৰিক সমাজৰ যি ব্যৱস্থা বা শোষিত হোৱা লাঞ্ছিত হোৱা বা সেই জীৱন গাথাৰ নিখুঁত যি ছবি তেওঁ অংকন কৰিছে সঁচাকৈ উপন্যাসখন এখন মানে সফল উপন্যাস ৰূপে পৰিগণিত হয় কিন্তু
আমি যদি কাহিনীৰ সমান্তৰালকৈ তেখেতে যিসমূহ মাজে মাজে দেখিছোঁ যে উপকাহিনী অসংখ্য উপকাহিনী বা অসংখ্য চৰিত্ৰ উপন্যাসখনক ভাৰাক্ৰান্ত কৰিছে মানে উপন্যাসখনৰ সৌষ্ঠৱ কিছু লাঘৱ হোৱা যেন লাগিলেও কিন্তু এখনেই সফল উপন্যাস এতিয়া মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ উপন্যাসিকে কাহিনী ভাগত পাগলা দিয়া নৈ দুয়ো পাৰৰ মানুহৰ জীৱন যাত্ৰাৰ সমান্তৰালভাৱে সুখ দুখ আচাৰ ব্যৱহাৰ সামাজিক অৰ্থনৈতিক জীৱনৰ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰিছে তদুপৰি দৈনন্দিন জীৱনৰ সৈতে নদীখনৰ কি সম্পৰ্ক তথা আহিন মাহত পগলা দিয়া নদীৰ মানে ধুৱলি কলি ৰূপৰ যি চিত্ৰ অংকন কৰিছে বা নাৰী সমাজৰ সৈতে যি জ্বলন্ত সমস্যা নাৰীৰ মৰ্মবেদনা পুৰুষ বা সমাজৰ দ্বাৰা যে নাৰী প্ৰতাৰিত শোষিত নিৰ্যাতিত হোৱা যি বৰ্ণনা কৰিছে সঁচাকৈ হৃদয়স্পৰ্শী ৰূপত উপন্যাসখন উপস্থাপন হৈছে ইয়াৰ উপৰি আৰু এটা কথা ক'ব পাৰোঁ ধৰক ঢলকুচি আৰু বাথানঘাটৰ মানুহৰ দৈনন্দিন জীৱনৰ যি চিত্ৰ অংকন কৰিছে বা কল্পনাবন মনৰ অঞ্জলিয়ে যেনেকৈ এই ঢলকুচি গাঁৱত ঘৰ বন্ধাৰ সপোন ধৰক ধূলিসাৎ হোৱাৰ বৰ্ণনা পোৱা গৈছে এই নদীখনৰ ইপাৰ সিপাৰৰ কাহিনীৰ ভৰপূৰে উপন্যাসখনক এটা সফলতাৰ পথলৈ আগবঢ়াই লৈ যোৱা দেখা যায় মই ইমানখিনিয়ে ধৰক নদীকেন্দ্ৰিক উপন্যাসখনত কেনেধৰণে তেখেতে উপস্থাপন কৰিছে তাৰ বিষয়ে ক'লোঁ লগে লগে মই ক'ব বিচাৰিছোঁ দুইখন উপন্যাসত এই পাঠটোত দুখন উপন্যাস আছিলে পদ্মা নদীৰ মাজী আৰু ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ এই দুইখন উপন্যাসৰ অকণমান বিশ্লেষণ কৰি দিব বিচাৰিছোঁ এতিয়া মই যদি কওঁ মাণিক বন্দ্যোপাধ্যায়ৰ পদ্মা নদীৰ মাজী সেই উপন্যাসখন কোন ভাষাত ৰচিত বাংলা ভাষাত ৰচিত আৰু আমাৰ এই ইপাৰৰ ঘৰ সিপাৰৰখন অসমীয়া ভাষাত ৰচিত এতিয়া বাংলা ভাষাত পূৰ্ববংগৰ কথা লিখিছে পূৰ্ববংগৰ পদ্মা নদীক কেন্দ্ৰ কৰি সেই উপন্যাসখন ৰচিত হৈছে আৰু সেই পূৰ্ববংগৰ পদ্মা নদীৰ পাৰৰ মাছমৰীয়াসকলৰ মানে জীৱন জীৱিকাৰ মূল বিষয় হিচাপে উপন্যাসখনত লৈছে আৰু সেই তেওঁলোকৰ সেই নদীখনেই আছিলে জীৱনী শক্তিস্বৰূপ আৰ্থিকভাৱে অসহায় কেতুপুৰবাসীসকলৰ মৎস্যজীৱী মানুহৰ বাবে কি আছিল পদ্মা নদী সম্বল আৰু জীৱিকাৰ উৎস আছিল আৰু তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগকো কি আওকাণ কৰি কেনেকৈ পদ্মা নদীত ইলিছ মাছ ধৰি জীৱন নিৰ্বাহ কৰিছিল আৰু যেতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ বাৰিষাত আহে বা খৰালিত শুকান অনুকূল প্ৰতিকূল পৰিৱেশত তেওঁলোকে কেনেকৈ সহাৱস্থান কৰিছে তাৰ এখন নিখুঁত চিত্ৰ দেখিবলৈ পোৱা যায় আৰু সেই উপন্যাসখনত ধৰক আপোনাৰ জনবিশ্বাস আমি যিটো বৰদৈচিলাৰ কথা কওঁ এই যে ধুমুহা বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অসম দেখা যিটো বৰদৈচিলা আহিলে চোতালত পিয়া পাৰি আইনা দিয়া সেই জনবিশ্বাসটো আমি দেখিবলৈ পোৱা যাওঁ উপন্যাসিকে কেতুপুৰবাসী তথা মাছমৰীয়া লোকসকলৰ আশা আকাংক্ষা আনন্দ বিষাদ ঈৰ্ষা অসূয়া বিশ্বাস পৰম্পৰা প্ৰেম প্ৰণয় সকলোখিনি সুন্দৰভাৱে বৰ্ণনা কৰিছে ঠিক তেনেকৈ ধৰক আমি আমাৰ এই নিৰুপমা বৰগোহাঁই বাইদেউৰ উপন্যাসখনৰ কথা কওঁ যদি এতিয়া কি হৈছে আমাৰ উপন্যাসখন ক'ত হৈছে অসমীয়া ভাষাত মই ক'লোঁ অকণমান আগত অসমীয়া ভাষাত আৰু কোন নদী আমাৰ অসমৰ পাগলা দিয়া নদীৰ এই পাগলা দিয়া নদীৰ পাৰৰ যি দুখসহ জীৱন মানুহৰ যি সমস্যাজৰ্য জীৱনৰ চিত্ৰ পুৰুষ তথা পুৰুষৰ দ্বাৰা যেনেকৈ নাৰীসকল শোষিত নিৰ্যাতিত হয় বা নাৰী মনৰ যি আৰ্তনাদ নাৰী মনৰ বিদ্ৰোহ মানে সমাজৰ প্ৰতাৰক হিচাপে পুৰুষক যেনেকৈ মানে উপস্থাপন কৰিছে তাৰ নিখুঁত চিত্ৰ আমি দেখিবলৈ পাওঁ আৰু সেইখিনিয়ে উপন্যাসখনক এখন সফল নদীকেন্দ্ৰিক উপন্যাস হিচাপে মানে উপস্থাপন কৰিছে এতিয়া বানপানীৰ সময়ত ধৰক ধ্বংসলীলা হয় কিন্তু দুইখন উপন্যাসতে কি কৈছে যে বানপানীৰ কাৰণে তেওঁলোকে কষ্ট অনুভৱ কৰা নাই সেই সময়ত তেওঁলোকে জীৱিকা উপাৰ্জনৰ বাবে অৰ্থ সংগ্ৰহ কৰিবৰ পৰা সময় হয় নাওৰে তেওঁলোকে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যায় বা মাছসমূহ ধৰে বিক্ৰী কৰে তাৰ এক সুন্দৰ অৱলোকন উপন্যাসখনত দেখা যায় ইয়াৰ উপৰিও আপোনালোকে চাব
আৰু অধ্যয়ন কৰিব দুইখন উপন্যাস পঢ়িলে বেছি ভালকৈ আচলতে কথাখিনি বুজি পোৱা যায় তথাপি মই যি বুজিছোঁ বা মই যিখিনি অনুভৱ কৰিছোঁ সেইখিনি কথাকে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যদি ভাল পায় লাইক আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাছৰ পাঠ কি লাগে আপোনালোকে কমেণ্টৰ বক্সত দিবলৈ নাপাহৰিব ধন্যবাদ সকলোৰে কুশলে থাকক নমস্কাৰ